আজি মই আপোনালোকক আদাৰ খেতি কেনেধৰণে কৰিব পাৰি মই তাৰ বিষয়ে আপোনালোকক অলপ দেখুৱাম কেনেধৰণে কৰিব পাৰি। আপোনালোকে চাওকচোন, আদা খেতি কৰোঁতে প্ৰথম আদাটো ৰুই পেলাই এনেধৰণে গছবিলাক দিব লাগিব। প্ৰথম আপোনালোকে চাওকচোন, আদা খেতিটো এনেধৰণে কৰিব পাৰি। প্ৰথম বেছি ভালকৈ মাটিটো ভালকৈ হাল মাৰি নৰ্মেল কৰি ভাল ধৰণে আদাটো দি অলপ ডাঙৰকৈ একবাৰ মাটি চপাই যেতিয়া অলপ ডাঙৰ হ'ব, ডাঙৰ হওঁতে আকৌ মাটিটো চপাব লাগিব, দুইবাৰ চপাব লাগে। তাৰপৰা অলপ চাফ চিকুণ কৰি ধুনীয়াকৈ ৰাখিলে মানে আদাটো হ'ব। আৰু যদি কেনেবাকৈ যদি পতংগ লাগে তেন্তে আজিকালি বৈজ্ঞানিক পদ্ধতিয়ে যিকোনো কাম কৰিব লাগিব, তেতিয়াহে হ'ব। সেইকাৰণে অলপ দৰবো ব্যৱহাৰ কৰিব লাগিব, তেতিয়া ভাল ধৰণে হ'ব। আৰু চাওকচোন, আপোনালোকে এনেধৰণে কৰিব পাৰি। এইবিলাক দেখিছে নহয়, এইবিলাক গছ বৰ্তমান গছটো ডাঙৰ আছিলে, এইটো এতিয়া বৰ্তমান কাটি দিয়া হৈছে। নহ'লেতো কাটি নিদিলেতো বেছি যদি চেচটো হেৰি হৈ যায়, ছাঁ হৈ যায়, তেতিয়াহ'লে বস্তুটো বেয়া হ'ব। সেইকাৰণে গছটো কাটি দিয়া হৈছে। এতিয়া লাহেকৈ আকৌ পোখাইছে চাগে। এনেধৰণে কৰিব পাৰি। 2-3টা খেতি কৰিব পাৰি। ইয়াতে এনেকৈ ক'বলৈ গ'লে মানে জলকীয়া বি আছে, ভোট জলকীয়া, আদাৰ লগতে ভোট জলকীয়াও খেতি আছে। আপোনালোকে চাওকচোন, এনেধৰণে আছে ভোট জলকীয়াবিলাক আছে আদাৰ মাজতে। আপোনালোকে এতিয়া এজোপা চাওক, এজোপা ভোট জলকীয়া, এজোপা ভোট জলকীয়া ধুনীয়াকৈ গুটিটো পচাই পেলাই ধুনীয়াকৈ ৰোৱা হৈছে, ফল ধৰিছে। এতিয়া ভোট জলকীয়া খেতি কৰিও টকা উপাৰ্জন কৰিব পাৰি। কাৰণ কেলৈ আজিকালিতো জলকীয়া দামী হৈ আছে চাগে, কেতিয়াবা 500 টকা কেজি হয়। খেতি কৰি ধুনীয়া টকা উপাৰ্জন। আপোনালোকে এনেধৰণে আদা খেতি কৰিব লাগিব। এনেধৰণে অলপ চাফ চিকুণ কৰি ধুনীয়াকৈ কৰিলে মানে ধুনীয়া টকা উপাৰ্জন কৰিব পাৰি। আদাটো এতিয়া 2-3 বছৰ হ'ল, ভালেই দাম আছে চাগে। এই বছৰ কেনেকুৱা হয় নাজানো, এই বছৰ আশা ৰাখিছোঁ এই বছৰ ভালেই দাম থাকিব। এই গছটো দেখিছোঁ নহয়, এইটো এনেধৰণে গছবিলাক ৰুব লাগিব। ৰহদাল ৰুলো হয়, এনেধৰণৰ গছ ৰুলো হয়। এই গছটো বৰ্তমান ডাঙৰ আছিলে, কাটি দিয়া হ'ল, এতিয়া সৰু হৈ গৈছে। আপোনালোকে এনেধৰণে খেতি কৰিলে মানে ভাল ধৰণে টকা উপাৰ্জন কৰিব পাৰি। এনেধৰণে কৰিব লাগিব। মই আপোনালোকৰ মনোবৃদ্ধি হোৱাৰ বাবে অলপ দেখাইছোঁ। নেক্সট টাইমত ভিডিঅ'টো আৰু ভাল ধৰণে দেখাম, আপোনালোকে চাই যাব কেৱল। এইবিলাক মাটিমাহ হয়। আপোনালোকে এনেধৰণে মাটিমাহো খেতি লগাব পাৰিব। এনেধৰণে মাটিমাহ খেতি কৰিলেও ধুনীয়াকৈ ছাকচেছ হ'ব পাৰে। ভালেই আছে চাগে, এনেধৰণে লগালে হৈ যাব। আপোনালোকৰ মই মনৰ ভিতৰত হ'বৰ কাৰণে জাষ্ট অলপ দেখাইছোঁ। কেতিয়াবা ভিডিঅ'টো নেক্সট টাইমত আৰু ভালদৰে দেখাম। ভাল লাগিছে সেউজীয়া পৰিৱেশ, মাটিমাহ খেতি হয় এইটো। এনেধৰণৰ ওচৰৰ পৰা মই দেখাইছোঁ, এনেধৰণৰ অলপ দেখাইছোঁ চাগে। এইটো ড্ৰপ ইউজ কৰিব লাগিব, ঠিক হৈ যাব। এইটো ফ্ৰেম নলা হয়, ডাঙৰ নলা। চাওকচোন আপোনাৰ এনেধৰণৰ পানীবিলাক গৈ আছে, ভাল লাগিছে। কি সুন্দৰ দৃশ্য। এয়া এনেধৰণৰ
এনেধৰণৰ আছে। মই আপোনালোকক অতি সুন্দৰভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ। খেমনাটো এনেধৰণৰ আছে, ভাল লাগিছে। ভাল লাগিছে, পানীবিলাক গৈ আছে। এইটো খেম নলা বুলি কয়। দেখাই আছো, খেম নলাৰ নিচেই কাষতে এনেধৰণৰ আছে এইবিলাক।